নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আমি প্ৰশান্ত মহাসাগৰৰ বিষয়ে জানো আহক। প্ৰশান্ত মহাসাগৰ, ইয়াক ইংৰাজীত পেচিফিক অ'চেন বুলিও কোৱা হয়। এই মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম মহাসাগৰ। প্ৰশান্ত মহাসাগৰ দক্ষিণে এণ্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত, পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আৱৰা, আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ। প্ৰশান্ত মহাসাগৰৰ আয়তন ১৬৫.২ মিলিয়ন বৰ্গ কিলোমিটাৰ, যি পৃথিৱী পৃষ্ঠৰ প্ৰায় ৩২% সমস্ত জলভাগৰ ৪৬%। এয়া পৃথিৱীৰ সমস্ত ভূভাগৰ আয়তনতকৈ অধিক। বিষুৱৰেখাই প্ৰশান্ত মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণে দক্ষিণ প্ৰশান্ত মহাসাগৰ। ধন্যবাদ।